এইবাৰ কামটো হ'বনে? এইবাৰ যেনেকৈ নহওক কামটো হ'বই। হ'বই নহয়, সোনকালে কৰ। হৈ যাব, ইমান টেনশ্যন ল'ব নালাগে। নিবিৰ কামত লাগি আছে। বাকী কাম হওক নহওক, মই ইয়ালৈ যি বিচাৰি আহিছোঁ সেইটো কিন্তু পাহৰি নাযাবি দেই। তোক মই দায়িত্ব দিছোঁ, তই সোনকালে কৰ। সিহঁতক দাদা নিবিৰ তই আহিলি? কোন এইটো? দাদা আমাৰ কামটোৰ কাৰণে লৈ আহিছোঁ। ঐ কি নাম তোৰ? এক মিনিট হেই ৰ, কি পাই কৰা? লাগু নামুৰ মাতাল সবুদাই লগে ঘুরে মতল পার মাতাল নামটো ভাল, কামবোৰো ভাল হ'লে ভাল হয়। নম্বর বাৰু চাই ল'ম, এতিয়া যা কামত লাগ। মাতাল তই আৰু কামত লাগি যা। ঐ ভূমি বল না, দেৰি হৈছে। দেৰি কি মই কৰিছোঁ নেকি? দেৰি মোৰে হ'ল বাৰু, এতিয়া বল। বল বল। য়েছ ভূমি পাই গ'লো। ঐ তই কিবা কাপোৰ চাপোৰ ল'বিনে? বল বল ল বল। আহ ঐ কি ভাবি আছ? নাই অ' ভাই, আজি শ্বপিং মলত ছোৱালী এজনী দেখিছিলোঁ, কিবা এটা ভাল লাগি গ'ল ৰে। ইমান যদি ভালে লাগিছিল তোৰ কৈ দিব লাগিছিল। সেই পাগল নেকি? এইবোৰ ছোৱালী তোৱালী বাদ দেও, আগতে এবাৰ বেম্ব খাইছো মনত নাই তোৰ? নহয় অ', ল'ৰাটো কিবা এটা ভাল লাগি গ'ল। আৰে ভাই সিহঁত নগ'ল হয়, যদি অবিনাশ দাই 5 মিনিট আগত পালে হয়। চব তোৰ কাৰণে হৈছে। সিদিনা যদি তই ৰিমিক ৰাস্তাৰ পৰা উঠাই নানিলি হয় তেতিয়াহ'লে আজি এনেকুৱা নহ'ল হয়। আৰে ভাই সেইদিনা ৰিমিক আনি মই কি ভুল কৰিলোঁ? সেইদিনা যদি ৰিমিক নানিলো হয় আমি অবিনাশ দাক লগ নাপালো হয়, আৰু যদি আমি অবিনাশ দাক লগ নাপালো হয় আজিও আমি ৰক্তিমৰ ফিৰোজৰ ধাৰত থাকিব লাগিল হয়, আৰু ৰক্তিমৰ ফিৰোজত আমাক দুটা কি কৰিলে হয় তই ভালকে জান। সেইটো হয় বাৰু, এই বাদ দে এইবোৰ। বাকী তই যে আজি ছোৱালীজনীক দেখিছিলি, দে দে তাইকে এটা মেছেজ দে। আৰে ভাই মেছেজ কেনেকে কৰো? এতিয়ালৈকে ইনষ্টাগ্ৰামটো বিচাৰি পোৱা নাই। আৰে মই থাকোঁতে তই এইবোৰ ভাবি থাকিব লাগে নেকি? কি আছিলে দে নামটো ক। নামটো কিবা ভূমি 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 আছিলে। ভূমি 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 আচ্ছা এই চা তোৰ তাত শ্বেয়াৰ কৰি দিছো। বে কেনেকে পালিবে? কি বুলি ভাবিছ তই? দে দে মেছেজ কৰ।
প্ৰাপ্তি, ল'ৰাজনেচোন ইনষ্টাত ফ'ল' কৰিছে আৰু হাই বুলি মেছেজো দিছে। ল'ৰাজন মানে? ইমান টাইম কাৰ কথা পাতি আছিলোঁ? অ' সিহে নেকি? কি কোৱা? তাৰো মানে তোক ভাল লাগিছে? মইহে গম নাপালো। দে মেছেজ কৰ। মেছেজ কৰোঁ ৰ। মেছেজটো ৰিপ্লাই দিছে বে? বা ইমান ফাষ্ট। দে মেছেজ কৰ, মই কিবা এটা বনাওঁ দে। কৰোঁ ৰ। চাহ এটা বনাই দিবি মোৰ কাৰণে। বনাইছো দে। আহিলা, বহা। থেংক ইউ দেই। ইউৰ ৱেলকাম, বাট কিয় বা? তুমি যে আজি মোৰ কথা ৰাখি মোক লগ কৰিব আহিলা। কিয়, আহিব নালাগিছিলে নেকি? নহয় মানে সেইটো কোৱা নাই, দুদিন আগত তোমাক দেখিছিলোঁ আৰু আজি তুমি মোক লগ কৰিব আহিলা। কথাটো আচৰিত নহয়নে? কিয়, কেতিয়াবা অচিনাকিজন চিনাকি নহয়? আৰু চিনাকি এদিন আপোন হয়। হয়নে? হ'ব আৰু তাৰ পিছৰখিনি আজি ক'ব নালাগে। ঠিক আছে, নকওঁ আৰু। এদিন আমাৰ গাঁৱৰ ঘৰলৈ যাওঁ। এতিয়াই মাক ফোন কৰি দিয়া, এইবাৰ যোৱাও যাব বুলি। অ' গড, তুমি কি মানুহটো এনেকুৱাই নেকি? মই এনেকুৱাই। হয়নে? কিন্তু মই দেখোন তোমাৰ কথা একো নাজানোৱে। মোৰ কথা? তোমাৰ বিষয়ে একো নাজানাকে মই যে কি আচৰিত কাম কৰি আছো। এতিয়াই মোৰ কথা সকলো নাজানিলে কিবা হ'ব নেকি? ঠিক আছে, নালাগে, কিন্তু মই ঘৰত কি বুলি ক'ম? সেইটো এটা ডাঙৰ প্ৰশ্ন। ল'ৰাই ক'ত থাকে, কি কৰে, এইবোৰেইতো। হ'ব, তোমাক বুজিছো। হয় নেকি? তোমাকতো দেখাত জ্যোতিষী যেন নালাগে। মইতো মস্ত জ্যোতিষী। হয়নে? হ'ব, তুমি মাক ক'বা সোনকালে এদিন যাম বুলি। ৰবা, মইতো ভবাই নাছিলো তুমি ইমান খৰদৰ কৰিবা বুলি। হ'ব দান, তোমাৰ মতে লাহে লাহে কৰিম। অ'কে। কি ক বা এদিনতে হৈ গ'ল চব। কিয়, হ'ব নালাগিছিলে নেকি? লাগে, বাট এৰোপ্লেনত যোৱা দিছা দেখোন। এৰোপ্লেন নহয়, ফাইটাৰ জেট যোৱা দিছে। ঐ, প্ৰেমলজি ছাবজেক্টটো ময়ো ল'ব লাগিছিল। হয়নে? হয় আকৌ, তোৰ দৰে এটা ময়ো চাব লাগিব। হ'ব দে, চাবি। এতিয়া ভাতকেইটা খাই শুই থাক। বল। ঐ মেটাল, তোৰ কামটো ফিৰোজ দাই বৰ ভাল পাইছে অ'। আৰে যান নুমক আছো তাৰ কাম কৰিবই লাগব না। এনেকে কৰি থাক, বহুত ওপৰত যাব পাৰিবি। তাকেতো ভাবছো ৰ, আপি এটা চাই ইয়াতে বিয়াখানে পাতি লওঁ নেকি। সেইবোৰ ধান্দা বাদ দে আৰু ভালকৈ কামত মন দে। হেল্ল', দাদা। ঐ মেটাল, বল, ফিৰোজ দাই মাতিছে। ঐ প্ৰাপ্তি, ইমান সোনকালে ওলালি যে? সোনকাল মানে দেৰি হৈছে, মই গৈ থাকো মানে ক'ত যাৱ তই? আমাৰতো চিনেমা চাব যোৱাৰ কথাহে আছিল। অ' চৰি দে, একেবাৰে পাহৰি গৈছো। মই প্ৰিয়মৰ লগত ফুৰিব যাম বুলি ক'লো, তই বেয়া নাপাবি দে প্লিজ। হ'ব দে। বাই। তই ভাল পোৱা পাই মোক পাহৰি গলি। এতিয়া চাই থাক তহঁতক মই কি কৰি আছো। তোমাৰ প্ৰেমতে লাহে লাহে বাঢ়িছে ভাল পোৱা তোমালে। আলসুৱা সপোনতে পাখি মিলি উৰিছে অসীমৰ সীমনাতে দুটিয়া মিলিলে।
মাতালৰ কামবোৰ দেখোন ভাল। ল'ৰাটো কামত ভাল, তাক এইটো কাম দিব পাৰি। মই মাতিছোঁ, আহি আছে। কিবাকে সিহঁতক বিচাৰি পালে। দাদা তহঁত আহিলি, তহঁতক এটা নতুন কাম দিম। কি কাম? মাতাল, ঐ মাতাল, এই ফটো দুখন তই চাই ল ভালকে। ইহঁতক সোনকালে বিচাৰ, ইহঁতৰ ডিটেইলছ তোক মই হোৱাটছএপত দি আছোঁ। অ'কে। এইবাৰ কামটো হ'ব লাগে। লাগে নহয়, হ'বই। ঐ কিমান আৰু ফোনত লাগি থাক, বল না ভাত খাওঁ। তই খাই লচোন, মই পিছত খাম যা। হ'ব দে। ভূমি, ক'ত যোৱা? এনে অলপ ফুৰিব যাওঁ। ব'লা নহ'লে ময়ো যাওঁ। হেল্ল' দাদা, আপুনি বিচাৰি থকা মক্কেলুটেৰ এটাক পাই গ'লো। আপুনি ক'ত আছে? জল্দি আহক। বহুত ঘূৰালে, আজি ক'ত পলাব? কি পইচা? কেলা মাথা গৰম নকৰিবি দে, ইমান এনে যে বিচাৰি আছোঁ তহঁতক। আমাৰ পইচা ক'ত? দাদা, আমি পইচা দিছোঁতো। ইয়ে কেলা ইয়াক খতমেই কৰি দিওঁ নেকি? দাদা, আমি ৰক্তিমদাৰ হাতত পইচাখিনি দিছোঁতো। আৰে বাবা, ৰক্তিম ইয়াৰ পৰা কেতিয়াবাই গ'ল। সেইটো গম পাই তই নাটক কৰিব আহিছে ইয়াত। বিশ্বাস কৰক দাদা, আমি পইচাখিনি দিছোঁ। এ ভালে ভালে কৈছোঁ, পইচাখিনি দে, নহ'লে তোৰ ডেড বডি ঘৰত পঠাই দিম। চাওক দাদা, মোক দুদিনমান সময় দিয়ক, পইচাখিনি লাগিলে আমি আকৌ এবাৰ দিম। হ'ব যা, ইমান দিন ৰহিব পাৰিছোঁ যিহেতু আৰু কেইদিনমান ৰহিব পাৰিম। আৰু তোক 1 মাহ সময় দিছোঁ, নহ'লে চেটেপ। আৰু এই আমাৰ দাদা ভাল কাৰণে বাচি গৈছে। আৰু যদি দুনিয়াবাৰ এই তেৰি বেৰি কৰা, এই ভূপনা শুই যাব। হ'ব যা যা যা। ঐ বল বল। কি হ'ব এতিয়া? হ'ব লগা আৰু কি আছে? অবিনাশ দাই এবাৰ বচালে, এইবাৰ আৰু কি কৰিবি? দিয়া পইচাখিনি আমি আকৌ কিয় দিব লাগে? পইচাখিনি আনিছিলোঁ আমি দুটাৰ পৰা, এটাৰ হাতত দিলোঁ, সি পইচাখিনি লৈ পলাল, আনটোতো সাধিবই। কিয় যে সেইদিনা আমি ৰক্তিম আৰু ফিৰোজে একেলগে থাকোঁতে পইচাটো নিদিলোঁ? আচলতে কি জানা, আমাৰ জীৱনৰ আটাইতকৈ বেয়া দিন সেইটোৱে আছিল, যিদিনা আমি সেই ল'ৰাটোক এক্সিডেণ্টৰ পৰা বচাইছিলোঁ। সিদিনা যদি আমি তাক নবচালোঁ হয়, তেতিয়াহ'লে এই দিন দেখিব লগা নহ'ল হয়। আৰু তোক সেই ধাৰ অবিনাশ দাই মাৰি দিছিলেই। দিছিলে, কিন্তু কি কৰিবি, এতিয়া আকৌ দিব লগা হ'ল। তাকেইতো, সেইটোৱে ভাবি পোৱা নাই। আমি বাৰু ল'ৰাজনক বচাই কিবা ভুল কৰিলোঁ নেকি, যাৰ কাৰণে ভগৱানে আমাক ইমান শাস্তি দি আছে? মানুহৰ জীৱনত বোলে বেয়া দিন আহিলে ভাল দিন আহে, কিন্তু আমাৰচোন ভাল দিন আহিব লওঁতেই আৰু বেয়া দিন আহিল। হ'ব দে, কিবা এটাতো কৰিবই লাগিব।
অঁ ভূমিকা অ' প্ৰীতম দা, তোমাক লগ পালো ভালে হ'ল। প্ৰিয়মৰ কি হৈছে অ'? আজি 2-3 দিন ধৰি না মোক লগ কৰিছে না ভালকে কথা পাতিছে, আৰু আজি তাৰ ফোনটো ছুইচ অফ। সি একো কোৱা নাই নেকি তোমাক? আচলতে ভূমি, মই গৈ থাকোঁ। প্ৰিয়ম অকলে আছে ৰুমত। ময়ো গৈ থাকো। তে ব'লা মোৰ লগত, ময়ে তোমাক ৰুমত থৈ আহিব পাৰিম। হৈ গ'ল মোৰ কাম। মাহী, এইবাৰ গ'লে যাম দিয়ক। আইতা ভালে আছে ন? তাই মাহীৰ লগত কথা পাতি আছে। এইটোৱে চান্স, ফটোকেইটা দি দিওঁ ৰ প্ৰিয়মক। প্ৰীতম আৰু ভূমিৰ এনেকে ফটো? আচলতে সিহঁত দুটাই তোমাৰ লগত গেম খেলি আছে। সিহঁত দুটাই দুটাকে ভাল পায়। যদি বিশ্বাস হোৱা নাই ভূমিক ফোন কৰি চোৱা, তাই তাৰ লগত কথা পাতি আছে। মাহী হ'ব দিয়ক। মাহীও মানে ফোনটো কৰিলে এৰিবই নোখোজে। এফালে আকৌ প্ৰিয়মে ফোন কৰি আছে। এতিয়া কৰ, একো নহয় দে দেৰিকে কৰিলে। একো নহয় বাৰু, এতিয়াই কৰি ল। চকুটো কিবা এটা হ'ল চাচোন। চাওঁ কি পৰিল চকুত। ইমান জলদি মাতিছা যে? এইবোৰ কি দেখিছো মই? এইবোৰ ফটো কোনে মাৰিলে? কোনে মাৰিছে বাদ দিয়া, এইবোৰ কি দেখিছো মই? প্ৰিয়ম, তুমি মোক সন্দেহ কৰিছা? বহুত ভাল পাইছিলো তোমাক, কিন্তু তুমি যে ইমান চৰিত্ৰহীন মই কেতিয়াও ভবা নাছিলো। প্ৰিয়ম, কিছুমান কথা ক'লে ভাবি চিন্তি ক'বা। হ'ব, থাকা তোমালোক দুটা হাপি, মই আঁতৰি আহিছো। প্ৰিয়ম, তুমি মোক ভুল বুজিছা, কথাটো শুনা এবাৰ। ফোনটোও লগা নাই। কালিৰ পৰা সি ৰুমত নাই। এনেকৈতো ক'তো আগে পিছে নাযায়। ঘৰত গ'লেও মোক কৈ যায়, ক'ত বা গ'ল। এনেকে থাকিবিনে তই কিবা এটা খাবি? খাবলৈ মন নাই অ'। নাখালে কি চব ঠিক হৈ যাব নেকি? যদি সি তোক ইমানে ভাল পাইছিল, তোৰ কথা শুনিব লাগিছিল। তাক বুজাব বহুত চেষ্টা কৰিলো অ', সি মোৰ কথা একো নুশুনিলে। হ'ব, বাদ দে এইবোৰ। ল'ৰাবোৰ আচলতে এনেকুৱাই, নিজৰ বাহিৰে বেলেগৰ কথা অলপো নাভাবে। ঐ মাতাল, এমাহ পাৰ হৈ গ'ল দেখোন, সিহঁতৰ খবৰেই নাই। সিদিনাই তাক যাবা দি ভুলে কৈছো। বহুত হ'ল আৰু। ঐ যা, সিহঁতক উঠাই দে। ঐ মাতাল বল।
এতিয়া গম পাব সিহঁতে মই কি বস্তু কেলা এনেকে আৰু তই নিজকে কিমান কষ্ট দিবি তাক মই বহুত ভাল পাওঁ তাৰ অবিহনে মই থাকিব নোৱাৰো মই বহুত ডাঙৰ ভুল কৰি পেলালো মই কিবা এটা কৰিব লাগিব সি ক'ত যাব পাৰে বাৰু সি ক'তো বিপদত পৰা নাইতো গাঁৱত গ'ল নেকি ঐ ধৰ তাক ভূমি চাচোন কোন আহিছে প্ৰিয়ম তুমি মই কিয় আহিছা তোমাৰ বাবে যদি মোৰ বাবে আহিছা ইমান দিনে ক'ত আছিলা তুমি বুজিব কিয় চেষ্টা নকৰা কিয় বুজিম তোমাৰ কথা তুমি মোক প্ৰীতমৰ লগত সন্দেহ কৰিছা হ'ব তহঁত দুটাই কাজিয়া কৰিব নালাগে ভুলটো মোৰে তোৰ আকৌ কি ভুল তোমালোক দুটাক মই বহুত দুখ দিলো পাৰিলে মোক ক্ষমা কৰি দিবা মই ভূমি আৰু মোৰ ফ্ৰেণ্ডশ্বিপটো নাইকিয়া হ'ব বুলিহে প্ৰীতম আৰু ভূমিৰ ফটো মাৰি প্ৰিয়মক দিছিলো যাতে আমাৰ ফ্ৰেণ্ডশ্বিপটো নাইকিয়া হৈ নাযায় কি তই এনেকুৱা কৰিবি বুলি কেতিয়াও ভবা নাছিলো মই মোক ক্ষমা কৰি দিয়া ভূমি তহঁত দুটাই দুয়োটাকে যে ইমান বেছি ভাল পাওঁ মই জনাই নাছিলো তই মোৰ পৰা আঁতৰি যাবি বুলিহে মই এনেকুৱা কৰিছিলো মোক ক্ষমা কৰি দিয়া ভূমি মই তোমাক বহুত দুখ দিলো আৰু প্ৰীতমৰ নিচিনা লগৰ এটাক মই ইমান বেয়াকৈ কেনেকৈ ভাবিব পাৰোঁ হ'ব একো নাই বুজি যে পাইছা তুমি এতিয়া কোৱা তুমি মোক কেতিয়াও এনেকে এৰি নোযোৱা মই কথা দিলো তোমাক তোমাৰ লগত সদায় থাকিম প্ৰাপ্তি ৰচোন তই কিন্তু ভাল কাম নকৰিলি ইয়াৰে শাস্তি তই পাবি তই যিদিনা প্ৰীতম আৰু মোৰ ফটো মাৰিছিলি সেইদিনা প্ৰীতমে মোক কথা এটা কৈছিল ভূমিকা তোমাৰ লগত মোৰ কথা এটা আছিল কি কথা কোৱা তোমাৰ লগত যে প্ৰাপ্তি তাইক কিবা এটা ভাল লাগে তাইক মই ভাল পাব বিচাৰোঁ হয় নেকি হ'ব বাৰু মই কিবা এটা কৰিম এতিয়া তই কি ক মই ভাবো তই য়েছ কোৱাটোৱে তোৰ শাস্তি পাৰি তেনেহ'লে প্ৰীতমক মই ফোন কৰি কথাটো এতিয়াই কৈ দিওঁ হেল্ল' কি Action. Börja. Bagi asa ভালে. Good. Nama director sah. Kalau lightman. Chico.